মই যদি আপোনাক কওঁ যে আপোনাৰ ভিতৰত এনেকুৱা এটা শক্তি লুকাই আছে যিটো আপুনি কোনোদিনেই নটিচেই কৰা নাই, এনেকুৱা টেলেণ্ট, এনেকুৱা এবিলিটি যাৰ দ্বাৰা আপুনি দুনিয়া সলনি কৰি দিব পাৰে। হ'ব পাৰে আপুনি এইটো কথা বিশ্বাস নকৰিব, কিন্তু বিশ্বাস কৰক, জীৱনত বহু সময়ত আমি নিজকে আণ্ডাৰ এষ্টিমেট কৰোঁ। মোৰ দ্বাৰা এইটো নহ'ব, মই ইমান স্পেচিয়েল নহয়। কিন্তু অনুমান কৰক, আপোনাৰ হাইডেন ষ্ট্ৰেংথ সেইটোও হ'ব পাৰে যিটো আপুনি সদায় কৰি থকা কামৰ ভিতৰতে আছে, কিন্তু আপুনি তাৰ বিষয়ে গমেই নাপায়। এটা সৰু কাহিনী কৈ আছোঁ শুনক। এজন ল'ৰা আছিলে, তাৰ নাম আছিলে আমান। সি সদায় ভাবি থাকে যে সি একো কামৰ মানুহ নহয়, কিন্তু যেতিয়া তাৰ কোনো বন্ধু কিবা বিপদত পৰে প্ৰথমতে সিয়ে যাব লাগে, কাৰণ তাৰ ওচৰত এটা হাইডেন ষ্ট্ৰেংথ আছিলে, আৰু সেইটো হৈছে প্ৰব্লেম ছলভিং স্কিল। এদিন সি সেই কথাটো বুজি পালে, আৰু এতিয়া সি এজন ছাকচেছফুল এণ্টাৰপ্ৰেনিয়ৰ। এতিয়া আপুনি ভাবক, অমনৰ নিচিনা হাইডেন ষ্ট্ৰেংথ আপোনাৰ কি হ'ব পাৰে? আপুনি কি মানুহৰ কথা শুনাত এক্সপাৰ্ট নেকি? যদি হয়, আপুনি এজন গ্ৰেট কাউন্সিলাৰ হ'ব পাৰে। আপুনি কি সকলো বস্তু ক্ৰিয়েটিভ দৃষ্টিৰে চায় নেকি? তেতিয়াহ'লে হয়তো আপুনি এগৰাকী ক্ৰিয়েটিভ ডিজাইনাৰ, আৰ্টিষ্ট বা ফিল্ম মেকাৰ হ'ব পাৰে। আপুনি কি সমস্যাৰ ইনষ্টেণ্ট চলিউশ্যন বিচাৰিব পাৰে নেকি? তেতিয়াহ'লে হয়তো আপুনি এজন ফিউচাৰ CEO হ'ব পাৰে। আপোনাৰ ভিতৰত সেই স্পাৰ্ক আগৰ পৰাই মজুত থাকে, আপুনি কেৱল তাক বিচাৰিব লাগে। তেতিয়াহ'লে আজিৰ পৰাই আপুনি নিজকে এটা প্ৰশ্ন সোধক যে মই কি বিষয়ত নেচাৰেলি এক্সপাৰ্ট হওঁ? উত্তৰ আপুনি নিজেই পাব।